সংঘ এটা আছে বিস্তুতি শিল্পী সমাজ বুলি এটা স্থায়ী প্ৰেক্ষাগৃহ। তো তাতে মানে আমি মানে বিহু এখন পাতিছোঁ। আমি মানে এনেলি পাই গ'লোহি আৰু এইফালে ঢোলটো লৈ মেলি এচাত মাথা বজায়ো দিলোঁ। 14 মে অৰ্থাৎ বহাগৰ একেবাৰে শেষত মানে 30 বহাগত আৰু এইবাৰতো জেঠত বিহু পাতিব নিদিয়েতো, তো সেইবাবে বহাগৰ লাষ্টত পাতিবলগীয়া হ'ল। আৰু তো হাই গাইজ, ৱেলকাম টু মাই ব্লগিং উইথ নিবিৰ। তো আন এটা নতুন ভিডিঅ' আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। তো বহুত দিন ভিডিঅ' এটা দিয়া নাই, ভাবিলোঁ এই বন্ধ চলি আছে ভিডিঅ' এটা বনাওঁ। আৰু এতিয়া মানে আমাৰ এই ৰাস্তাৰ মতে সংঘ এটা আছে বিস্তুতি শিল্পী সমাজ বুলি এটা স্থায়ী প্ৰেক্ষাগৃহ। তো তাতে মানে আমি মানে বিহু এখন পাতিছোঁ। আমি মানে ইমান মানে অকল মোৰ বয়সৰ নহয়, মানে ডাঙৰ দাদা কিছুমানো আছে। তো মই আপোনালোকক চব কথা কৈ আছোঁ। তো মই এই বেগটো লৈ আছোঁ, দেখিছেনে? এইটো কোনো স্পৰ্টিঙৰ ডিজাইন নহয়, এইটো বেগ। আৰু বেগটো কি হয় গম পাইছেনে? বেগটো ঢোলৰ। মানে আমি পূৰা তাতে মানে ঢোল চোল বজাম মেলিম আৰু মই আছোঁ আৰু কোনোবা আছে। মই আপোনালোকক চবৰ লগতে চিনাকি কৰাই দিম। তো আজিৰ পৰা মানে অকণমান প্ৰেক্টিচ কৰিবলৈ লৈছোঁ, কাৰণ মানে আমি সভাখন মানে এটা বিহু দলে মানে উদ্বোধন কৰিম মানে। তো সেইবাবে মানে অকণমান প্ৰেক্টিচ কৰোঁগৈ। তো আপোনালোকক মই চব দেখুৱাই আছোঁ। ফাংচনৰ দিনাখন দেখুৱাম, আজি ফাংচনৰ ভিডিঅ'টো নহয়, আজি জাষ্ট প্ৰেক্টিচিঙৰ ভিডিঅ' আৰু কি হয় কেনেকুৱা ধৰণৰ মই স্থিতিবিলাকো দেখুৱাম। তো প্ৰথমতে ব'লক আমি একদম মানে সেই যুৱ সংঘত যাওঁ, যুৱ সংঘ বুলি কওঁ মানে বিস্তুতি শিল্পী সমাজ যাওঁ প্ৰেক্ষাগৃহত, আৰু তাতে মানে প্ৰেক্টিচ কৰোঁ। তো ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ, এয়া আমি আহি আছোঁ আৰু মোৰ লগত আকৌ আহিছে ক্ষীয়পত। আৰু ক্ষীয়পত প্ৰত্যেকটো ভিডিঅ'তে ওলায় ন। তাৰপাছত আমি দুটা পূৰা আহি আছোঁ। পাছফালে ৰ'দটো মোৰ চেহেৰাটো ভালকৈ ওলোৱা নাই নেকি। তাৰপিছত আমি গৈ আছোঁ আৰু প্ৰত্যেক ভিডিঅ'তে থাকে, কিন্তু কলাক্ষেত্ৰৰ ভিডিঅ'টোত নাই যোৱা। কি হ'ল, কেলৈ নগ'লা? ক'ত ফুৰিবলৈ গ'ল? মাজুলী গ'ল আৰু মাজুলীত পূৰা ফুৰি চাকি আহিলে। মোৰেই তেনেকৈ যোৱা নহ'লে। আমি আৰু ঘৰৰ ওচৰে পাঁজৰে মামাহঁতৰ ঘৰলৈ দুদিনমান গ'লোঁ আৰু সেয়াই আৰু। ব'লক গৈ থাকোঁ। ফাইনেলি পাই গ'লোহি আৰু এইফালে ঢোলটো লৈ মেলি এচাত মাথা বজায়ো দিলোঁ। তাৰপিছত আমাৰ যুৱ সংঘটো এইটো ইয়াতে বিহু হ'ব আৰু সকলোকে নিমন্ত্ৰণ জনালোঁ। সকলো আহিব, চাবলৈও আহিব, আৰু কোনোবা প্ৰতিযোগিতা আছে যদি ইয়াত কৰিব পাৰিব। মই আপোনালোকক চিঠিখনো দেখুৱাই আছোঁ। আৰু এইটো ষ্টেজ, এইটো পূৰা ধুনীয়াকৈ সজাই তোলা হ'ব। আৰু বাকী আমি এতিয়া প্ৰেক্টিচ কৰি আছোঁ। ল'ৰা ছোৱালীখিনি এফালে আছে, এয়া ল'ৰা ছোৱালীখিনি। আমি ইয়াতে এতিয়া প্ৰেক্টিচ কৰিম আৰু তাৰপিছত আপোনালোকে চাই থাকক আৰু কি হয় কি নহয়, নে কি কয়, চাই থাকক।
এইফালে ৰখি আছোঁ আৰু এইফালে সুব্ৰজিত আছে, ই অকণমান ভিডিঅ'ত নোলোৱাৰ কাৰণে অকণমান বেয়া পাইছে হা, তাকে মই ইয়াক উলিয়াই দিছোঁ, ই একদম পূৰা আমাৰ লগৰে। আৰু বাকী ভিডিঅ'ত আপোনাৰ মাত শুনিছেনে, পূৰা প্ৰেক্টিচ চলি আছে। বাকী এইখন হৈছে আমাৰ ইয়েটকন বিজ্যোতি শিল্পী সমাজ, আমাৰ গাঁৱৰ 14 বুনীয়া গাঁৱৰ আমাৰ গৌৰৱ আৰু মানে ষ্টেজবিলাক ইয়াতে মানে প্ৰগ্ৰেমবিলাক ইয়াতে কৰা হয়, ষ্টেজ আছেতো, যদি ইয়াতে চলি আছে এতিয়া আপোনাৰ মানে হেৰি চলি আছে, বিহু প্ৰেক্টিচ চলি আছে। মই মানে অকণমান ভাগৰ কাৰণে ওলাই আহিছোঁ এইখন গেটখন। তো গাইছ এনেকৈ আৰু এই ৰাতি হৈ গ'ল চাওক, বিহু চিহু মাৰি মেলি মই ইমান এটা ভিডিঅ' বনোৱাই নাই, তো বহুত প্ৰেক্টিচ কৰিলোঁ, ভাগৰ চাগৰ লাগিছে। তাৰপিছত আকৌ এতিয়া পইচা কালেকশ্যন কৰিব যাব লাগিব, বাকী ইহঁতখিনি আমাক আহিছে আৰু আমাক সহায় কৰি দিবলৈ। তো বাকী এতিয়া আমি ঘৰলৈ যাওঁ, তাৰপিছত আকৌ আহি আছোঁ আমি। তো গাইজ এইকণলৈকেতো আছিলে ধেমালি, মানে ধেমালি নহয়, অনুষ্ঠানটো সঁচাকৈ হ'ব। কিন্তু মই এতিয়া আপোনালোকক অনুষ্ঠানটো কি হ'ব, কেনেকৈ হ'ব, কেতিয়া হ'ব অকণমান কৈ দিছোঁ। তো আপোনালোকে চাগে গম পাইছে অনুষ্ঠানটো হ'ব 14 মে', অৰ্থাৎ বহাগৰ একেবাৰে শেষত, মানে 30 বহাগত। আৰু এইবাৰতো জেঠত বিহু পাতিব নিদিয়েতো, তো সেইবাবে বহাগৰ লাষ্টত পাতিবলগীয়া হ'ল, আৰু জলদিকৈ মানে সোনকালে পাতিব লগা হৈছে। তো মানে এইকেইদিন টাইম নাই, আমি পূৰা প্ৰেক্টিচ কৰি আছোঁ, ৰাতিকৈ পইচা তুলিব গৈছোঁ, আপোনালোকেতো এতিয়াতো গম পাইছেই। তো সকলোকে মই নিমন্ত্ৰণ জনালোঁ, আৰু ওচৰত থকাখিনিতো গম পায়, আৰু দূৰত থকাখিনি আহিব পাৰিলে আহিব, আৰু নেমাৰিলেতো বেয়া হ'ব। সেনেকৈ সকলোকে মাতিছোঁ, সকলো আহিব। আৰু কিবা প্ৰতিযোগী আছে যদি যোগাযোগ কৰিব পাৰে, মই এইকণতে নম্বৰ দি থৈছোঁ, 3টা নম্বৰ আছে, দি থৈছোঁ নম্বৰ 3টা, তাত কল কৰি পেলাই আপোনালোকে প্ৰতিযোগীৰ বিষয়ে ক'ব, জানিব পাৰিব। বাকী মই আপোনালোকক তথাপিতো অনুষ্ঠানটোৰ বিষয়ে অলপ কৈ দিছোঁ। অনুষ্ঠানটো ক'ত হ'ব সেইটো কৈ দিছোঁ। আমাৰ গম পাইছে, মই আপোনালোকক দেখুৱাই কৈছিলোঁৱেই, বিষ্ণুজ্যোতি শিল্পী সমাজ, অৰ্থাৎ আমাৰ 14 বুনীয়া যোনটো স্থায়ী প্ৰেক্ষাগৃহ, তাতে আছে অনুষ্ঠানটোতো। নিমন্ত্ৰণ জনালোঁ সকলোকে। প্ৰথম 7টা বজাৰ পৰা আৰম্ভ হ'ব পৰিৱেশ টীকাকৰণ, 7:30টাত দিছে গছপুলি ৰোপণ, 8টা বজাত আছে পতাকা উত্তোলন, তাৰপিছত 8টা বজাৰ পৰা অকণমান আৰু ইটো সিটোকৈ 1টা বজাত মানে মঞ্চ উদ্বোধন কৰা হ'ব। মাজতে মানে সেইকণলৈকে অকণমান খালী, আৰু সোনকালে আৰম্ভ কৰিব নোৱাৰি। বজাৰ পৰা মঞ্চ উদ্বোধন কৰা হ'ল, তাৰপিছত 1টা বজাৰ পৰা স্থানীয় বিহু দলৰ দ্বাৰা বিহু প্ৰদৰ্শন কৰা হ'ব। মানে আপোনালোকে গম পাইছে কোনে কৰিব, মানে আমি কৰিম। আমি মানে প্ৰেক্টিচ কৰি আছোঁ, দলীয় বিহু মানে আমি স্থানীয় হয় তো সেইবাবে আমিয়ে কৰিম, মানে সেইটো কাৰণে আমি এইকেইদিন প্ৰেক্টিচ কৰি আছোঁ, অলপ ভালকৈ পাতিব লাগিব। গাইজ চাওক, আমি এই ভৰ দুপৰীয়াখন আহি মেলি মানে আমি চৌহদটো চফা কৰিছোঁ, আৰু এইফালে কাটি থোৱা আছে, আৰু ইহঁতে পূৰা কামত লাগি আছে। চাওঁ চবেই হাই এটা দি দিয়া। এইটো হিৰ' এইফালে ক্ষিয়পদ, আৰু এইফালে দুষ্মন্ত, আৰু এইফালে বিকি, ই কোনফালে গ'ল, এইটো ক'ত গ'ল, ই চবেই কামত লাগি আছে। আৰু এইফালে মাৰ্যদাও আছে, মাৰ্যদা এবাৰ হাই দি দিয়ে এইফালে। এয়া মাৰ্যদা আমাৰ বিহু সমিতিটো মানে ছেক্ৰেটেৰী হয়, আৰু পূৰা কামত লাগি আছে, আৰু ময়ো কামত লাগি থাকোঁ, চাই থাকক। ৰাতি 12 বজাত কুলি কেতেকীয়ে জাননী দিলেহি আইতা, বহাগী পালেহি বুলি ডাঙৰ মাই থাকিব নোৱাৰো, ঘৰৰ ডাঙৰ মাই টোপনি নধৰে। ৰাতি ডাঙৰ মাই পুৱা ধাৰি পাতি এৰো। এনেকৈ নেচাবা মৰম লগাকৈ। কাম কৰি আমি ঘৰলৈ যাবলৈ ওলালোঁ। এতিয়া 2টা বাজিলে, আমি আহিছিলোঁ 11টা বজাত, আৰু চফাই কৰা দেখুৱাই দিছোঁ। ইহঁতে পূৰা ভৰি হাত ধুই মেলি আজৰি, ইফালে চব ভৰি হাত ধুই আছে, আৰু চফাই কৰা মই এয়া চাওক আপোনালোকে, এইকণ বন পূৰা গুচাই মেলি আমি আজৰি কৰি দিলোঁ ইয়ালৈকে, কাৰণ এইকণলৈকে কাপোৰ হ'বতো, তাৰপিছত এইকণ মানে কাপোৰ এনেকৈ বেৰিয়াই থোৱা থাকিবতো, তো সেইটো কাৰণে মানে ইয়াতকৈ ওপৰত বন গুচাব দৰকাৰ নাই, ইয়াত যেতিয়া কাপোৰ থাকিব। বাকী এইবিলাক পূৰা চফা কৰি দিলোঁ আমি। তাৰপিছত এইবিলাক এইখন দেখুৱালোঁ, আৰু এইখন হেৰি ষ্টেজটো এনেকৈ গাঁত চাতবোৰ পুতি দিয়া আছে, আৰু এইবিলাক গাঁত চাতবোৰ এইবিলাক পুতা হ'ল। তাৰপাছত ইয়াতে পূৰা পাছত শনিবাৰ দিনাখন আমি পূৰা ষ্টেজটো পূৰা ধুনীয়াকৈ সজাই তুলিম, আৰু কাৰ্পেট থাকিবতো, তো ইমান চফা কৰিব মানে গাঁতকেইটা পুতা হৈছে, আৰু এইটো ষ্টেজটো পূৰা চফা, হলটো পূৰা চফা কৰা হ'ল। আপোনালোকে দেখিছে নহয়, এতিয়া এটা পাত এটাও নাপায় আপোনালোকে পূৰা চফা কৰি দিলোঁ আমি। তো আমি বিহুৰ কাৰণে পূৰা ৰেডি। তো গাইছ, এইটোৱে আছিলে ভিডিঅ'টো, অকণমান দেখুৱালোঁ আমি কেনেদৰে বিহুখন পাতিছোঁ মানে, আৰু কেনেকৈ আমি কি কৰিছোঁ, কেনেকৈ আমি ডনেশ্যন তুলিছোঁ, তো সেয়া অকণমান আপোনালোকক দেখুৱালোঁ। আৰু একেবাৰে শেষৰবাৰ কাৰণে বহুতবাৰেই ক'লোঁ, তথাপিতো আকৌ এবাৰ শেষৰবাৰ কাৰণে কৈ দিছোঁ, সকলোকে নিমন্ত্ৰণ জনালোঁ
বিহুলৈ সকলো যাতে আহে আৰু কোনোবা প্ৰতিযোগী আছে যদিও অংশগ্ৰহণ কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে তেনেহ'লে লগ পাম একেবাৰে বিহু ভিডিঅ'টো লৈ আৰু তেতিয়ালৈকে বাই বাই Oh, por allá.